বাৰিষাৰে বৰষা হোৱা চালামছ আফলা দিয়া ক'ত গম পালি তই? এই গম পাইছো নাই চালা নাই। কিমান দাম জানা? 5 টকা। আকৌ নহয় মই আপোনাৰ অলপ কালি এইখান চাও। কালি আমাৰ তাত হাগবা গৈছিলি তই। এই নাই যোৱা তিৰি কৈছি হাগবা নাপালা তিৰি। লাগি থাকে কেনেকে পাচ্ছি জানা নে কালি? গেছিলো মই কালি তোৰ তিৰি গান কতি দোকান পালো দাউছে। ৰাজছো নদী পাৰত দিছো দে মই এইগিলা বাদ দিয়া আজিকে মাতছে আজি মানে মাতছে টিকটকৰ পেৰত এটা সেই কৰ নেকি? তই সেই এই এনে চাও মানুহ আৰু টিকটক চাই পাছা নে? এই টিকটক চাওঁ মজা লাগে কেনে কি কৰা কচোন টিকটকত? এই আজি কেইদিনমান অসমত এটা মাল আছে মক্কেল এটা কি এই হিজডামি কৰি থাকে চাই ভাল লগা আছে টিকটকটো আলে ফালে এই বিস্কুট আলে যাব বহুত বিলাহী ভেন্দি এইগিলা আলে যাব তাক মাতছো আজি আছে নেকি আজি দে মাত কি এই এই ওই কোন তই? কোনি বাচ্চা তো আপনি যে মারছেন কেনে দেখি দাদা মারছেন যে কেমন খাদে দিলা তো মই কোনবা বাইদেউক মাতা আনগাছিল দাদারে না বাইদেউ তো স্যার মাছ তো দাদা গমসো ক্যারেক্টার দুটো থাপ্পারছুন তো কিবা আছে না মানে বিয়ার একটা মেকআপ মারব গেছে আপনি ছিলে আপিতে থাকবে খালি দাদারে কবি দাদারে কইনা বিস্কুট শেষ খাওয়াই না দেয় আৰু এই পিঠা বাদ দি গিলা মেখেলা চাদৰ দাড়ি কেইটা নাই তাৰ কাপোৰ লেডি জনী রেডি করো রেডি হয়ে আছে কইতা নাকি ও স্বাগতম জনাইছো এটা নতুন চলো মোৰ মাজত আজি আছে টিকটক চোৱা মানুহ আৰু টিকটকত কেমেৰা কৰা মানুহ হয় এতিয়া আপুনি কওক অসমৰ টিকটক চাই কেনে লাগে আপোনাক? টিকটক চাই আগতে ভাল লাগছিল কিন্তু আজিকালি মানে কিছুমান এই ল'ৰা কিছুমানৰ কাৰণে চাই ভাল লগা আছে মই ডিলিট কৰিম বুলি ভাবি আছো কিন্তু বাহিৰগিলা চাই ভাল লাগে ভাল লাগে কিমান অলপ লাগে নিজৰে অলপ ভাল লাগি যায় মই একাউণ্ট খুলিম বুলি নিজৰ একাউণ্টটো খুলি খোলাটো আছে মই টিকটক কৰিম বুলি ভাল লাগে কিবা কৰিম বুলি ভাবি আছো বাহিৰবিলাক চালে আৰু কিন্তু অসমৰবিলাক চালি মানে কেইদিনমানৰ পৰাই হিজডামিটো বাঢ়ি গৈছে অসমখনত এই অসমখনৰ কাৰণে অসমৰ চলিকেইটাৰ কাৰণে টিকটক বন্ধ হৈ যাব মই সেইটো কওঁ ৰাখিব লাগিব আপুনি কওকচোন মানে কেনে লাগেনো তাৰ লগত এনে কৰি কিনে কেন লাগে মানে বেয়া লাগে বুলিও নকওঁ ভাল লাগা বুলিও নকওঁ পইচা হৈছে দেই নে পইচা দেয় মানে এই যে বিয়াৰ মাৰিব যায় অঁ তারপরে অলপ অলপ পায় সেই আমার অসমতে টিকটক পয়সা নাপায় ই ঘৰতো শাৰী চাৰী পিন্ধি থাকে নে শাড়ী মানে কি কওঁ মানে তাক মই সেই হিচাপত দেখাই নাই অকল ভিডিঅ' কৰা মতে ভিডিঅ' কৰি গুচি আহো বাছ মানে মানে বেলেগৰ লগত কৰা তই বহুত ডাঙৰ মানুহ লগ কৰোঁ চব সেনেই নে সেনেই নহয় আমাৰ এতিয়া বেতাল জাগাত ভাল মানুহ কিন্তু ভাল হ্যাঁ তোৰ মই কেমেৰা কৰি কিন্তু কিছুমান আছে মই কৰি থাকোঁ সেইটোৱে এই অসমত এইটো বেছি বেছি এইটো বাহিৰ গ'লে ভাল লাগে ন এনে চিন তাৰ লগত চিন কৰা ভিডিঅ' চিডিঅ' কেমেৰা হয় কেতিয়াবা নিজৰে কৰিব ইচ্ছা যায় নে কৰিব ইচ্ছা কিয় নালাগে আপুনি চাওক আমি কেমেৰা কৰি থাকোঁ আগত যদি কোনোবা এটা নাচি থাকে আমাৰ নাচ ইচ্ছা নাজানো এতিয়া আমি ইয়াতে বকি আছো এটা আৰু বকি আছে গেছি কেমেৰামেন আমাৰ কেমেৰা মানে বক বেছ যায় সেইকাৰণে একদিন মই ভাবিলো মই টিকটক কৰি দিওঁ তাৰপিছত মোৰ ঘণ্টা এটা টিকটক চাই আছিলো মোচা নাথাকিল নাই এইটো কৰি দিওঁ নেকি কৰি দিলো বছৰতে সতালাই ভালে সতালাই কেনে মজা আৰে আৰে লাগিলে মানে তই পিছে পিছে সেই কাহিনী মই এটা কৰিম বুলি ভাবি আছো কৰোঁ মোকে কেমেৰা কৰিব ই নকৰবি তই কেম্বা দেখি তাকে ইউটিউব কৰিম মনটা ইউটিউব ভাল ইউটিউব কৰিম দাদা আকৌ খাই লাগে ভোক লাগছে মোৰ লাগিছে বহুত ভোক লাগিছে কেইমিনিট হৈছে আহিলে কিমান নোখোৱা ঘৰত ভাত চাত খাই আহা নাই আকৌ খোৱা নাই মাতছে ফোন কৰি আহিব লাগে নেকি খাওঁতো হ'ব দেচোন ব্ৰেক এটা লৈ লওক নালাগে তই এটা বিৰতি লৈছো চাবি মেনু এখন আহিব মাল আছে নেকি খা বস্তু আহিব মেনু তহঁতে বঢ়িয়াকে সেই কৰিবি আমগুৰ শুনিছে আমগুৰ জিঅ' আম্মানি হেল্ল' আমগুদা এইগিলা কি কৰি আছে আপুনি তাৰমানে মই দেখিলো কি ভৰা এতিয়া কামগিলা অলপ ভাগত কৰিব লাগে বাইদেউ মেনু এখন নেকি
মোৰ এই ব্ৰেচলেটত কিবা ভৰাই দিয়া এই দাদা চামচুং হ'ব লাগছে অলপ ৰখচোন চাওক মোৰ লগৰ কেইটামান লগত কথা পাতি আছো কি পন্তা ভাত অলপ পিছত ফোন কৰি আছো দিয়া আমি কি মিনি পন্তা ভাত খিচাৰি কুৰমা দাল কি মোক মটন আনি দিয়ক মটন মই এইবোৰ নাখাওঁ কি মটন মটৰ মটন পৰ হ'ব পৰ চিকেন 555 আৰু চিকেন 5 আৰু কি লাগে বিৰিয়ানী আৰু চাওমিন ব্ল্যাক টি ইয়াতে কি আছে পন্তা ভাত খিচাৰি কুৰমা দাল পিঁয়াজ 2 পিচ কি দিব ঠিকে আছে আমি এতিয়া চাবি মই এটা সিলেক্ট কৰি দিলো পন্তা ভাত এই নাখাওঁ ঘৰ চাব মই কৈ দিয়া এতিয়া এটা হোটেল মোৰ ইয়াতে নাই মোক তিৰি বনাব লাগিব পন্তা ভাত মোক তিৰি দিনে ভিজাই থৈ দিছি ভাত কেইটামান পুৰা বঢ়িয়াকে লম তিনিটাই হৈ গ'ল পন্তা ভাত 2 পিচ পিঁয়াজ কাটিম বঢ়িয়া তাৰপিছত আৰু মই কাটি বিহুত 2 পিচ নহয় 2 পিচ মোক কাটি বিহুত অলপ বিএস কৰিব লাগে কাটি বিহুত পাছো মই বঢ়িয়াকে বটি দিম বতা আহি যাব বঢ়িয়াকে খাই দিম আৰু তই কি কৈছিলি পিএস কি apa dah kita apa boleh apa ni ini nama kalau tu kan biasa orang kita ঘুৰি আহো হয় স্বাগতম জনাইছো আপোনালোকক মোৰ এই চেনেলটোলৈ আজি আমাৰ মাজত যোন এটা আপোনালোকে গম পাইছে এতিয়া আপুনি কওক টিকটক যে চাই আপোনাৰ এটা আহ্বান জনাওক চৰকাৰক যে কিবা অসুবিধা পাই আছে নেকি এইকেইটা আৰু তো অসুবিধা মানে কি হয় প্ৰথম কথাটো আমি টিকটক চাবলৈ নেট পেক ভৰাব লাগিব নেট পেক ভৰা আমাক এতিয়াতো জিঅ' ফ্ৰী নগদ দিলা বেলেগ কমলৈ পইচা লাগে চব পইচা লাগে নেট পেক ভৰালে শেষে হৈ যায় অলপ বাঢ়ি দিব পাৰিলে ভাল লাগে বা নহ'লে টিকটক এপ্লিকেশ্যনটো অলপ ফ্ৰী কৰি দিলি আৰু ভাল হয় এই পাঠশালা স্কুলত পাঁচটা খিচিৰি চৰকাৰীভাৱে সেনেকৈ মই সেইটো আৰু বাকী আৰু ভিডিঅ'বিলাক অলপমান ইউটিউবৰ ভিডিঅ'বিলাক কাহিনী চাহিনীবিলাক বনাই অলপ ভিডিঅ' অলপ বেছি ভাল হ'লে ভাল লাগে কম ন কম এই 15 ছেকেণ্ডৰ ভিডিঅ' কি চাম তাৰোপৰি আৰু ডাঙৰ কথা কি পৰহি দিনা ৰাতি কমেও 11:30 বাজিছে ইমান ৰাতি মোবাইলটো খুলিলো মই টিকটক এপ মইতো কৈছিলো না আপোনাক ইমান ৰাতি কিয় মোবাইল খুলিছে এনেই ইচ্ছা গেলা টিকটক ভিডিঅ'টো খোলা নাছিলো তো মই ভিডিঅ'টা কৰিম বুলি ভাবিলো আকৌ মিউজিক এটা ল'ব লৈ পেলাই মই হাতখন মেলো মই 1 ঘণ্টামান নাচিছো 1 ঘণ্টামান নাচিছে ভিডিঅ'টো চাওঁ 15 মিনিট 15 ছেকেণ্ড হৈছে এনেই নাচি আছা এনেই নাচি থাকোঁ মোৰ দুখ ভাগা মোৰ চব চেছ তাকে মই চৰকাৰৰ ওপৰত আহ্বান জনাইছো যাতে ভিডিঅ'টো কৰোঁ আমি নাচি ভাল পাওঁ মই সেইটো বেলেগ ক'ব লগা নাই এতিয়া তোমাৰ কি ক'ব লগা আছে মোৰ চৰকাৰৰ এটাই যে যেনেকৈ আমাৰ ইউটিউবে গেলে পইচা পায় সেনেকৈ আমাৰ টিকটকতো চৰকাৰে দৰমহা দিব লাগে দিব যাবে দিব আমাৰ টিকটকত কিছুমান কষ্ট আছে কনচেপ্ট ভাবিব লাগে মেখেলা চাদৰ এখন পিন্ধিব কেতিয়াবা এনেকৈ 2 পেক দিব কিছুমানে ভাল কৰে কিছুমানে ভাল নহ'বতো কিছুমানে বিলাহীটো চব্জি খাব পটলৰ চব্জি ভেন্দিটো চব্জি কিন্তু খানত আলাবা ঘৰত আলাবা বিস্কুটটো চাহৰ লগত খাবা দিছি খানত আলাবা দিয়া নাই সেইটো শিকিলে হ'লে এইটো হিজাবি বুলি নকলে কি হ'ব পাগলামি বুলি কৈছো আমি বুলি নকয় সেই একচুৱেলি কি হৈছে না কেইটামানৰ কাৰণে আমাৰ গোটেই ইউটিউব ফেমিলিটো হিজামি হৈ গৈছে সেইটো আহ্বান আছে আৰু আমাৰ চৰকাৰৰ আহ্বান দৰমহাটো পাব লাগে তোমাকো চৰকাৰী কৰি দিব লাগে পাঠশালা স্কুলত দৰে তোমাকো চৰকাৰী কৰিব লাগে কৰিব চৰকাৰে যি কৰে এইগিলা কথা বাদ দিয়ক এতিয়া মই যোৱা বছৰো আপোনাৰ চেনেলত আহিছিলোঁ চাগে মোৰ মনত আছে আগতে 4-5টামান এডভাৰটাইজ দেখাইছিল এই এডভাৰটাইজ দেখাইছি এডভাৰটাইজ কৰিবি মই থাকিম নেকি এডভাৰটাইজত থাকিব পাৰা আমি সকলোৱে প্ৰেক্টিচ কৰিম একদম বহি যাব কি কয় করবি নাকি এডভারটাইজ মই থাকিম নাকি করবি না কৰিম দে এটা এডভারটাইজ লছো বলো ইনাতে মারিবি এই যে মারে নো I love Pogori. Hi Guruji. Bye lego. Ki hoise? Plastic.
টেষ্টিক মানে বমটো খাই দিলে এই ব্ৰেচলেটটো মাৰি কিনে মুখৰ ভিতৰত সোমাই দিবি চব গেছ ফ্ৰী এইটো ল থেংক ইউ গুৰুজী অঁ বাই লাগো চলিলো তোমাৰ নেক্সট ফিল্ম নিতাৰ লগত আছে দে নিতা মানে আমাৰ আমগুৰ ৱাইফ কৰিব লাগিব কিন্তু দিয়া ৰাখিছোঁ ইথান কণ্টেক্ট কেনে লাগিল এডভাৰটাইজ কৰি মজা লাগছে হেপী হৈ গৈছো এদিন মই টিকটক বাদ দিম মই এডভাৰটাইজ কৰিম কিনে কৰে এই গম পাইছো তোৰ কেৰেক্টাৰ লুজ বুলি মই আগতে জানো তই এটা আছে মই আৰম্ভ কৰিম বিৰতিৰ পিছত আকৌ ঘূৰি আহিছোঁ আমাৰ চেনেললৈ আমাৰ সময় নিচেই তাকৰ নাইয়ে সময় 2 মিনিট আছে মোৰ আৰু বেলেগ শ্ব' আছে চলিলো আহিব মই যাবলৈ ইচ্ছা নাযায় ইমান ভাল লাগিছে ইয়াৰ কিয় যাব ক'ত থৈ দে বিস্কুট খুৱাই বিটেনে 2 মিনিট আছে তাৰপিছত চলিলো আহিব এমিনিটে 1 মিনিট ভগাই দিছোঁ তুমি কোৱা ফাৰ্ষ্ট 1 মিনিটৰ ভিতৰত সকলোকে নমস্কাৰ জনালোঁ আৰু দীপাৱলী সকলোকে শুভেচ্ছা জনালোঁ আৰু আমি টিকটকৰ ভিডিঅ'টো বনালোঁ এইকাৰণে যে টিকটকটো এটা বেয়া প্লেটফৰ্ম নহয় আমি মানে কি হয় আমি যদি ভালকৈ বস্তুটো ইউজ কৰিব জানো ন সেইটো চব ভালে হ'ব টিকটকটো আমি ভালকৈ ইউজ কৰিব লাগে 15 ছেকেণ্ড ভিডিঅ' এটা নিজৰ ক্ৰিয়েটিভিটিটো দেখাব লাগে বাছ সেইখিনিয়ে বেলেগ আৰু ক'ব লগা নাই ঠিক দেৱালী শুভেচ্ছা জনালোঁ আৰু তই কিবা কওঁ যদি কওঁ নমস্কাৰ মই আছে দেৱালীৰ শুভেচ্ছা জনালোঁ বিবেচন তৰফৰ পৰা আৰু এতিয়া যে আৰু এটা চেলেঞ্জ ৰাখিছে যে যোনে টিকটক চাই ভাল পায় তেওঁৰ লগত ভিডিঅ'টো লাইক কৰক আৰু যোনে টিকটক কৰে তেওঁৰ লগত পেজ ছাবস্ক্ৰাইব কৰক চাওক কাৰ কিমান দূৰ বেয়া চুইছি এই কি বুলি কয় লগতে শ্বেয়াৰটো কৰি দিব আৰু ঘণ্টা ঘণ্টাটো দবাই দিব দবাই দিবি আৰু জয় ফোন